নমস্কাৰ ইউটিউবৰ বিজাজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকৰ পৰা লৈ আহিছোঁ এটা গাহৰিৰ ৰেচিপি। তো বলকচোন গাহৰি ৰেচিপিটো কেনেকৈ বনায় আমি চাই লওঁ। গাহৰি বেছি লোৱা নাই, এপোৱা। তাৰপিছত আলু, বিলাহী, পিঁয়াজ, জ্বলা, আদা নহৰু বটি লৈছোঁ। এটা চিম্পুল ৰেচিপি। এতিয়া বলক বনাওঁগৈ। তেল অলপ দি লৈছোঁ। তো তেলখিনি গৰম হোৱালৈ ৰখিব লাগিব। তেলখিনি গৰম হৈ লওক, তাৰপিছত চাই থাকক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া গৰম হৈ গৈছে। এতিয়া আমি কাটি থোৱা আলুখিনি অকণমান ভাজি ল'ম। এতিয়া আলুখিনি ধুনীয়াকৈ আমি ভাজি ল'ম। এতিয়া আলুখিনি কালাৰিং হ'লেতো অলপ ভাজি ল'ম। এতিয়া আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। আলুখিনি এটা নুমাই লওঁ। তাৰপিছত আমি কাটি থোৱা পিঁয়াজ আৰু জ্বলাখিনি কেৰাহীত দি দিম। তাৰপিছত আমাৰ আদা নহৰুখিনি দি দিম। এতিয়া এইখিনি অলপ ৰঙচুৱা কালাৰ হোৱালৈকে ভাজি ল'ম। কোনো ধৰণৰ মছলা নিদিয়াকৈ এটা চিম্পুল ৰেচিপি আপোনালোকৰ ওচৰত আগবঢ়াই আনিছোঁ। তাৰপিছত আমি গাহৰি মাংসখিনি আমি দি দিম কেৰাহীত। গাহৰি মাংসখিনি আমি দি দিম ইয়াত। তাৰপিছত আমি ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি ল'ম। তাৰপিছত আমি কাটি থোৱা আলুখিনি ইয়াত দি দিম। দেখিছে কি সুন্দৰ ৰং এটা আহি গৈছে। তাৰপিছত আমি দি দিম হালধি গুড়া। হালধি গুড়া ধুনীয়াকৈ কৰি ল'ম।
সোৱাদ অনুসৰি নিমখ অকণমান দি ল'ম এতিয়া নিমখ দি দিছোঁ অকণমান সুন্দৰ কালাৰ এটা আহি গৈছে এতিয়া পানী অকণমান দি ল'ম সুন্দৰ কালাৰ এটা হৈ গৈছে ইয়াত 10-15 মিনিটৰ কাৰণে ঢাকনিখন দি দিম আমাৰ ৰেচিপি হৈ গ'ল চিম্পল আসান তৰিকা হৈ গ'ল আমাৰ ৰেচিপি কেনেকুৱা লাগিছে ক'ব ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ